फ्रेंड्स नतुन एटा भिडिओ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললে। আজি মই আপোনালোকৰ ওচৰলে লৈ আহিছো এটা ৰেচিপি আলু চপ কেনেকনো কম সময়তে বনাই খাব পাৰে তাকে আজি আপোনালোকক দেখুৱাম। ভিডিওটো হেকলৈকে চাই থাকিব। যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মই আলু চপ বনাবলে লৈছো এয়া আলু। মই ডাঙৰ সাইজৰ দুটা আলু এনেকৈ বইল কৰি লৈছো। এখিনি পিতে ইয়াতে দিম মই এটা পিয়াজ কাটি থৈছো। জলকীয়া আপোনালোকে যিমান পৰিমাণত দিব পাৰে। মই এনেকৈ দুটা জলকীয়া কাটি লৈছো কেঁচা জলকীয়া। এখিনি ইয়াত এতিয়া মই দি দিম। ইনি পিয়াজ কিনি আৰু জলকীয়া কিনি ইয়াত দি দিম। আৰু ইয়াত দিম মই অকণমান নেমু, কাৰণ মোৰ ওচৰত চাট মছলা নাই, হেয়াবে নেমু ৰসখন চেপি দিম। আৰু ইয়াত দিম অকণমান দিছো জিৰা গুড়ি, নি দি ললো। আৰু এতিয়া ইয়াত দি এখিনি নিমখ দি ললো। এতিয়া এখিনি আমি ভালকে পিটিকি লম। আপোনালোকে ধনিয়া পাতো কাটি দিব পাৰে। আজি মোৰ ওচৰত ধনিয়া পাত নাই, সেইকাৰণে মই দিয়া নাই। এইখিনি এতিয়া আমি ভালকৈ পিটিকি লম। এতিয়া এইখিনি আমি আলুখিনি পিটিকি ললো। এতিয়া এইখিনি আমি লাডু বনাই লম, মানে গোটা গোটাকে কৰি লম। আপোনালোকৰ যেনেকুৱা ইচ্ছা তেনেকে কৰি ল'ব পাৰে। মই এনেকৈ লম। মই এইটো দিকত লৈছো দীঘলে। এতিয়া এনেকৈ থৈ যাম। বাকিখিনিও এনেকৈ বনাই লম। মই এখিনি এনেকৈ বনাই ললো। আৰু লৈছো এটা কণী এটা লৈছো। কণীত অকণমান নিমখ দি দিছো। এইখিনি আমি পেটি লম এতিয়া এনেকৈ। আপোনালোকে এনে কণী নি বেলেগ প্ৰচেছত বনাই খাব পাৰে। কণী নিদিয়াকে বেচনো দিব পাৰে। মই কিন্তু বেচন দিয়া নাই, আজি কণী দিয়ে বনাম। দেখিছেনে গোটেইখিনি মই এনেকৈ ৰেডি কৰি লৈ ললো। এইখিনি বিস্কুট, মোৰ গুড়ি বিস্কুট আছে, গোটা বিস্কুট থাকে তেনেহলে গুড়ি কৰি ল'ব পাৰে। এইখিনি মই এনেকৈ উলিয়াই ললো। আৰু এতিয়া আমি দি যাম। প্ৰথমে আমি কণীত দিম। হাতেৰে লম। এইখিনি এনেকে মিক্স কৰি ললো। এতিয়া আমি বিস্কুটটোত এনেকে ধুনীয়াকে গোটেইখিনি এনেকে মিহলাই লম। এনেকৈ মিহলাই লব। আকৌ এবাৰ দিম কণীত। আকৌ বিস্কুটটো দি দিম। এনেকৈ দেখিছে চাগে, এনেকৈ দিব। এনেকৈ খাবলৈ কিন্তু বহুতেই টেষ্ট লাগে। কম সময়ত বনাই খাব পাৰি। এয়া আমাৰ এটা ৰেডি হ'ল। এইটো এতিয়া এনেকৈ সাইডত ৰাখি দিম। তাৰ বাকিটুকু এনেকৈ কৰি ল'ম। তুমি ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব, তেনে সহজ হয় বনাই খাব। বাকিখিনি এনেকৈ বনাই লম। এতিয়া এইখিনি দেখিছেনে মই ধুনীয়াকৈ এনেকৈ বনাই ললো। এতিয়া এইখিনি আমি তেলত ফ্ৰাই কৰি লম।
বহাই ভিডিঅ'টো চাই থাকিব। এইখিনি আমি ফ্ৰাই কৰি ল'ম এতিয়া। এয়া আমি কেৰাহী উঠালোঁ, তেল দিলোঁ, তেল গৰমো হ'ল। এতিয়া ইয়াত আমি এইখিনি এনেকৈ দি যাম। এইখিনি আমি এতিয়া কম গেছতে এনেকৈ ধুনীয়াকৈ বনাই ল'ম। আপোনালোকে এনেদৰে বনাই খাব, বহুতেই ভাল। কম সময়ত বনাই খাব পাৰি আলু চপ। এইখিনি ফ্ৰাই কৰি আছোঁ। এইখিনি মই লুটিয়াই দিলোঁ। এইখিনি আমাৰ আলু চপখিনি বনাই ৰেডি হ'ল। এইখিনি বনাই ল'লোঁ। এয়া ধুনীয়া লাগিছে, কিন্তু খাবলৈও তেনেই ধুনীয়া লাগে। বনাই খাই চাব আপোনালোকো, আৰু কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। এয়া আছিলে আলু চপ, ঘৰতে বনাই খাব পাৰিব এনেদৰে। সেই ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। নিশ্চয় জনাব কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই বাই।